মোৰ নাম পূৰ্ণিমা কৰ্মকাৰ তাতে মই বঢ়াইৰ পৰা আহিছোঁ আমাৰ অসুবিধা এইটো কাৰণে যে অৰুণোদয় আগৰ পৰা কাগজ দি আছোঁ কিন্তু কাগজ এজনে কওক 4 বাৰ মান হৈ গ'ল দিয়া আমি নোপোৱা গতিকে আজি সহায় বিচাৰিব ইয়াত আহিছোঁ মানে কেলে নাপায় আপোনালোকে জেৰেক্স কৰি দি আছোঁ আমি 8 নম্বৰ ৱাৰ্ডৰ হয় ৱাৰ্ড মেম্বাৰক দি থাকোঁ যে আহিব বুলি কয় কিন্তু অহা নাই অৰুণোদয় আঁচনি আপোনালোকৰ তাত পোৱা নাই নি মানুহে কোনেও নাই পোৱা নি ষ্টাফ মানুহে পাইছে আমি গৰীব দুখীয়া মানুহ কোনো পোৱা নাই কি হৈছে আমাৰতো পইচা পোৱা নাই কিন্তু আমাৰ এইফালে যে আমাৰ এই সাইডটোত দি ঘৰ চৰো পোৱা নাই লেট্ৰিন নাই ঘৰ নাই এনেকৈ একোৱে বস্তু পোৱা নাই আমাৰ সাইডটোতে ৱাৰ্ড মেম্বাৰ চাবলৈ নাযায় আৰু পইচা পাতিটো নিদিয়ে একো সুধিবলৈও নাযায় তাৰপাছত আমাৰ কাৰেণ্টো নাছিল আমি চবেই মিলি জুলি তাৰ কাৰেণ্টটো আমাৰ ল'লে আৰু এতিয়া পইচাটোৰ কাৰণে আমি ফৰ্ম 2-3 বাৰ দিলোঁ তাৰপাছত আহি চবে ক'লে নহয় ফৰ্মটো গৈছে তাত আকৌ বাৰ ক'লে যে নহয় ঘূৰি আহিলে ফৰ্মটো এতিয়া নহ'ব বুলি কৈ দিলে তাৰপাছত আকৌ শুনিলোঁ যে ইয়াত আহি বোলে কেইবাটামান মানুহৰ আহিছে নাম বুলি কিন্তু এইকেইটা মানুহ নাম আহিছে যোনকেইটা নেকি উপস্থিত ভাল আছে সেইটো চলা বোলা চলি আছে সিহঁতেই পাইছে মানে ষ্টাফত কাম কৰে হয় এনেকাই মানুহকেইটাই মানে পাইছে আৰু এঘৰত দুটা এতিয়া আপোনালোকে ইয়াত কি কৰিবলৈ আহিছে কি কাক জনাব আহিছে ডিচি ছাৰক জমা দিব লাগিছে এপ্লিকেশ্যন দিব হয় এইটো কোন গাঁৱৰ হয় বৰাহী গাঁও আমাৰ তাত মানে অনুৰোধৰ পইচাৰ কাৰণে যে চবেই আমি মিলি পিনে লাগি আছোঁ 3-4 বাৰ মান ফৰ্ম দিছোঁ কিন্তু সেই ফৰ্মখিনি ঘূৰি আহিছে তাৰ মানে আৰু একো হেৰিয়ে নাই আৰু আমি এইটো কাৰণে লাগি আছোঁ তাৰপিছত চবেই পাইছে যোনে পাব নালাগে সিহঁতি পাইছে আৰু যোনে পাব লাগে সিহঁতি নাই পোৱা আমিতো গৰীব মানুহ হয় আমি যে নাই পোৱা পাইছে কোনেনো পাইছে ধনী মানুহকেইটা পাইছে চবেই মানে আমাৰ তাত যে মোক চিনাকি নিচিনাহে আৰু অনুৰোধৰ ফৰ্মটো পাইছে আৰু